ৰখাস Honorable Member. অধ্যক্ষ মহোদয় মোৰ কোৱেশ্যনটো হ'ল বস্তুটো যোৱাৰ মেম্বাৰতে কথাটো ওলাইছে হয় কিন্তু এটা আৰ্টিকল 2 এই উত্তৰ মাষ্টেত এইটো সামনেৰি এটা অধিকাৰ আছে যোৱা 45-50 বছৰ ধৰি কাৰ্বি আংলং উত্তৰ কাছাৰ ৰাইজে ডিমাণ্ড কৰিছে ৰূপায়ণ কৰিবলৈ হয় যোৱা 1995 1 এপ্ৰিলত MOU চুক্তি হৈছিলে কিন্তু আৰু লগতে 2011 25 নৱেম্বৰ MOS ইভান চুক্তি হৈছিলে তাৰ পিছত 2021 4 ছেপ্টেম্বৰ MOU চুক্তি MOS চুক্তি হৈছিলে কিন্তু হেতু উত্তৰ মাষ্টেত নহয় তাৰ উত্তৰ মাষ্টেত এটা ৰূপায়ণ কৰিব চৰকাৰে বৰ্তমান যি পদক্ষেপ ল'ব লাগে লোৱা মই দেখা নাই সেইকাৰণে আমি ৰূপায়ণ কৰিবলৈ চৰকাৰক এই সুযোগতে মই ডিমাণ্ড কৰিছোঁ আৰু লগতে আপোনালোকে জানে যে উত্তৰ মাষ্টেতটো হ'ল আমাৰ ছেপাৰেট নহয় এইটোতো অহবৰ ভিতৰতে থাকিব অৱলম্বন কৰিব বিচাৰোঁ সেইকাৰণে আমি সেইটো বস্তু 2 কোটি পৰি এটা সামান্য অধিকাৰ আছে দিয়া সেইটো বস্তু এটা ৰূপায়ণহে কৰিব লাগে চৰকাৰে সেইটো পদক্ষেপ ল'ব লাগে বুলি এই পবিত্ৰ মই দাবী আৰু অনুৰোধ জনাইছোঁ লগতে আমাৰ উত্তৰ মাষ্টেতটো হ'ল আমাৰ বেচিকেলি আমাৰ লেংগুৱেজ আমাৰ ভাষাত আৰু কলা সংস্কৃতিত আমি উচ্চ পৰ্যায়ত উন্নতকৰণ কৰিবৰ কাৰণে আমাৰ সংবিধানত অধিকাৰ ৰাখিছে সেইটো ক্ষেত্ৰত আমি ৰূপায়ণ কৰিলে আমাৰ ভাষাত আৰু আমাৰ কলা সংস্কৃতিত উচ্চ পৰ্যায়লৈকে লৈ ল'ব পাৰিম লগতে আমাৰ সীমামূৰীয়া অঞ্চলত ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আৰু ৰূপায়ণ কৰিবৰ কাৰণে উত্তৰ মাষ্টেত আমি লাগে এই প্ৰভিজনটো চৰকাৰক মই অনুৰোধ কৰিছোঁ দাবী কৰিছোঁ অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে সেইটো ৰূপায়ণ কৰিবলৈ যোৱা আৰু পুনৰ মই কৈছোঁ যে যোৱা 45-50 বছৰ ধৰি যি দাবী কৰি আহিছে চৰকাৰে এতিয়ালৈকে বিহিষ্ট ব্যৱস্থা লোৱাটো মই দেখা নাই অতি সোনকালে চৰকাৰে এই ৰূপায়ণ কৰিবলৈ চৰকাৰক মই আজি মই দাবী আৰু অনুৰোধ জনাইছোঁ